লাইকো কৰি দিবা আৰু ৰুমটো নলবাৰী বিলাক সকলোৱে হাই এটা কৰি দিব। ৰুম ভাড়া 2500 টকা, খোৱাটোতো 1000 টকা বুলি ধৰি হৈ যায়। যদি গুটখা খা ভাই বাদ দিবি ভাই, চাকৰি নকৰে, চাকৰি কৰা হ'লে সি এইবিলাক কিনবাই নৰিল হয়। গুটখা বাদ দিবা দিছে, মই চাকৰিটো বাদ দিবা দিয়া বুলি ভাবিলো। চাকৰিটো তোমাৰ দেখা পাই কিন্তু উঠি নাপায়, আমি উঠি পাইছো দেখছা ইমান লাখ টকাৰ গাড়ী। গুড ইভিনিং গাইজ, বৰ্তমান অফিচতে আছো। বহুতে সুধি থাকে অফিচ টাইম কিমান, 10টাৰ পৰা 5টালৈকে হয় অফিচ টাইম, মানে অফিচ যিমান টাইমলৈকে খোলে। এয়া আমাৰ ৰন্টু ভাই নলবাৰীৰ হয়, নলবাৰীৰ ভিডিঅ' চাই যদি মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিব নলবাৰীৰ পৰা বুলি। এয়া ৰন্টু নলবাৰীত ক'ত ঘৰ আছিল? মৰুৱা না ভাজানী? বাহজানী, মোৰ গাঁওখনৰ নাম বাহজানী। তো নলবাৰীৰ বাহজানী সি, আৰু মই কামৰূপৰ বাহজানী। বৰ্তমান আছো এখানত ৰোলাৰ, মানে নতুন মডেলৰ ৰোলাৰ, আৰু সেইখন পুৰণ মডেলৰ। এই বহিবা খুজি আছে, শিকবা লাগব। আমাৰ এইবিলাক PWD ৰোড এইবিলাক থাকে, আমি চলাব নাজানো, উঠি থাকো আৰু। এখন এনেকা ললি ৰনটো কেনেকা হ'ব, পুৰা ফালি চিৰি যাব পাৰিম না? কি কৰবা নৰা? চাকৰি কৰি জীৱনত ল'ব নোৱাৰা, হয়তো তই নাখাবা লাগিব। নাখালিও নৰা। ইখানৰ দাম কিমান? তই কেইবছৰ পইচা জমাব লাগিব? এইটো নাখাবা লাগিব তই, এইবিলাক আমি চাকৰি কৰি এইবিলাক ল'বা নোৱাৰি। এইবিলাক চাকৰি নকৰা মানুহে চলাই আছে, হয় না? এই যে ৰোলাৰ খান যে কিনছে, সি চাকৰি নকৰে, চাকৰি কৰা হ'লে সি এইবিলাক কিনবাই নৰিল হয়। চাকৰি কৰা মানে কি আৰু হাতে কৰা পেটে খোৱা, আৰু লাষ্টত পেঞ্চনৰ পইচা কেইটাৰে বহি বহি খোৱা, আৰু সেই বাকী একো নাই। এইবিলাক চাওক, হা গিয়াৰ নাই তাত, গিয়াৰ নাই। এই ৰন্তু ৰ কোনডাল? এইখানৰ চিধা, আৰে চিধাই যাব না, ৰোলাৰ খান বেকা হৈ যাবা নৰে না। আৰু তাৰমানে দুইফালেও চাব লাগিব না, ইফালে দুইফালে সমান কৰিব লাগিব না, চেম মেইন চাকাটো দেখছা নাই? ইয়াৰ চাকাটো ইফালেও চেম, ইফালেও চেম, কিন্তু ইয়াৰ ইফালে দুটা আছে না, আৰু এই সিফালে এটা। ৰোলাৰ ভিডিঅ', হা ওইখানত যাই পাম সোনকালে। সিখান তাৰমানে সিখান দি গেলে মোটামুটি লাগবই দে, ৰাতিপুৱা গ'লে বৰ্তমান যাই পাম না নাপাম চাগে, 12 ঘণ্টামান ইখানত কিন্তু পাম। ইখানত এইবিলাক কি কি ফিচাৰ্ছ আছে এইবিলাক চাবি দিলেহে জ্বলব। এইটো নেকি? এইটো কিমান হৰ্চ পাৱাৰৰ বা গাড়ীখন? কিবা খাই গেলে চাবি। আৰু এইটো ব্ৰেক চাগে, ব্ৰেক নহয়, ইডাল ব্ৰেক নহয়, ইডাল গিয়াৰ হাই লো নহয়, ইডাল গিয়াৰ। আৰু এইটো ব্ৰেক চাগে। ড্ৰাইভাৰটো আহিলে এনে চাব পাৰিম যোনদিনাখন আহে। কালি ৰাখি থৈ দিছে না এইখন। তো দেখছি গাইছ, আমি ৰোলাৰত উঠি আছো। বহুতে ৰোলাৰ দেখা পায় কিন্তু উঠি নাপায়, আমি উঠি পাইছো দেখছা ইমান লাখ টকাৰ গাড়ী। সঁচা কথা হয় না নহয়? বহুতে ৰোলাৰ দেখেহে কিন্তু উৎসাহ কেনাত ময়ো উঠছো, ময়ো উঠি আছো। বাকী এই ৰুমটো হৈছে নলবাৰীৰ, আমাৰ ইয়াতে ডিউটি কৰে। বহুতে কৈ থাকে ওচৰত পাব নেকি, ওচৰত পাব নেকি। তো ৰুমটোতো নলবাৰীৰ হয়, ওচৰৰে ডিষ্ট্ৰিক্ট কামৰূপৰ লগত লাগি থকা চাগে। নলবাৰীত চাগে পোষ্ট ফিল আপ হৈ গ'ল, সেইকাৰণে ৰুমটোক আমাৰ ইয়াতে পঠাই দিল পপত। ৰুমটোৰ কপাল বেয়া চলি, 5 কিলোমিটাৰ দূৰত্ব ৰুম ভাড়াটো বাচি গেল, বনাই খাব নালগিল হয়। একচুৱেলি নিমিলে দূৰত থাকিলে, একচুৱেলি কিন্তু নিমিলে দেই দূৰত না, ৰুমটো দূৰত পড়লি নিমিলে। সঁচা কথা, মোৰ মোটামুটি তোৰ 10,000 টকাৰ বেছি খৰচ হৈ যায়। এক্সট্ৰা খৰচ আৰু গমেই নাপাওঁ কেনেকে খৰচ হয়, কিন্তু নহয় 10,000 টকা খৰচ নহয় না ভাবিছিলো, কেনেকে নহয়। ৰুম ভাড়া 2500 টকা, খোৱাটোতো 1000 টকা বুলি ধৰিলেও 1000 টকাত নহয়, মই কথাটো ক'লো 2000 4,500। কিন্তু বাকী পইচা কেনেকে যায়, ঘৰত যাব লাগিল, আহিবা লাগিল, যাবতো লাগিব। বৰবালে গুচি গলো, পূজা আহিল, কিবা আহিল,
বাকী আৰু এতিয়াতো অফিচত আহিলে খাব লাগিলে না হয় না নহয় কিবা কিবি খোৱা যায় না তামোল মান দেউতা চাহ তাহ এনেকে যায় কাৰণ গুটখাৰ নামতে 50 টকা হৈ যায় যদি গুটখা খাই ভাই পাৰ্টি কি ভাই চাকৰি কৰা বেছি খৰচ হৈ যায় বৰ্তমান যদি কিবা কাম কৰি আছে সেইটোৱে কৰি থাকক নেকি সেই কথা আৰু গুটখা বাদ দিবি গুটখা বাদ দিবা দিছে মই চাকৰিটো বাদ দিবা দিয়া বুলি বোলো চাকৰিটোতো কৰবাই লাগিব না নহয় চাকৰিত জইন কৰাৰ টাইমতে মানে কি গুটখাটো বাদ দিবি সেইটো একদম বেহুদা খৰচ গমেই নাপাবি খৰচ অলপ অলপকে কিন্তু বহুত গুচি যায় নহয় তেতিয়া পইচা লগত থাকে না ঘৰৰ পৰা খাইছিলি বা কম পইচা ইনকাম কৰিছিলি আগতে যদি 2 পেকেট খাইছিলি এতিয়া 5 পেকেট খোৱা যাব সেইটোৱেতো কথাটো পইচাটো আছে এতিয়া একাউণ্টত 10,000 টকা একো 10 টকাৰ কাৰণে ভয় কৰিবি নেকি এই 10 টকাটো মাহত যায় কিমান হ'ব এই বঢ়িয়া কথা কৈ দিলে এইটো মই আগতে 2 পেকেটত চলি আছিল এতিয়া 5 পেকেট 4 পেকেট তথাপি কমে হয় সেইখিনিয়ে হয় না নহয় ক'বা গেলে এতিয়া মই ভাবছো নৱেম্বৰৰ 1 তাৰিখৰ পৰা নাখাম 2 বছৰ খালোৱে বাকী মই গুটকা নাখাওঁ কিন্তু মই খাব পাৰো মই ঘৰতে থাকো ৰুম ভাড়াৰ পইচাটো দি কিন্তু মই নাখাওঁ পনীয়া বস্তু নাখাবি পনীয়া বস্তু সেইটোও নালাগে আমি নাখাওঁ আৰু ধোঁৱাটোতো নালাগে ধোঁৱাটো একোৱে নালাগে বাৰু সেইবিলাক বাকী আমি বৰ্তমান আছো ৰলাৰত উঠি বাকী সিখান ৰলাৰ কি দেখাব আৰু সিখান সেই তো এই বাকী আৰু এইটো চাৰ্কল অফিচ এইটো আৰু আমাৰ অফিচটো এই সেইটো বাকী আৰু চাকৰি কৰিলে এইবিলাক আৰু ল'ব নোৱাৰি কোনোবা যদি বিজনেছ কৰিম বুলি ভাবছে কিবা বেলেগ মাথা মাৰক লগতে বিজনেছ কৰিব প্ৰায় মানে দীপৰ নিচিনা সুবিধা হ'ব লাগিব এইয়া তেতিয়া বিজনেছ কৰিব পাৰিবি মইতো বিজনেছ নকৰো খালি সুবিধা বুলি কৰিব পাৰি আৰু বহুতে বেলেগে বিজনেছ মানে কি তাৰ ইনভেষ্ট হৈ আছে বৰ্তমান ওলাই অহা নাই কিমান ইনভেষ্ট হৈ আছে মই জানো সেইটো আৰু এতিয়া ক'ব নালাগে আছে আৰু কিবা এটা হেভি এমাউণ্টটো নহয় কিন্তু কমো নহয় বিপদত সহায় কৰাকে আছে আৰু অলপ চলপ নাই বুলিও নকওঁ বাকী আৰু ইনভেষ্টমেন্ট যেতিয়া ওলাব তেতিয়া দিপেটা ভালকে বাৰু জনাব জনাম বাকী সেইটো কিবা বেলেগ বিজনেছ আইডিয়া পা কমেন্টত জনাই এইটো কৰিব পাৰি চাকৰি কৰি পিনে কৰিব পাৰি এনেকে জনাই দিব বাকী সেইটো হৈছে আমাৰ অফিচ গমে পায় PWD ৰডছৰ অফিচ আৰু ইফালে এইটো চাৰ্কল অফিচ বাকী সেইফালে ৰাস্তাটো তো বঢ়িয়া পৰিৱেশ আমাৰ অফিচটোৰ হয় না নহয় ৰনটো নলবাৰীৰ পৰা আহিছে চব আছে এই আমলখিৰ পৰা কঁঠালৰ পৰা আমৰ পৰা এতিয়া আমৰ তলতে আছো বৰ্তমান বগৰী আছে সেইফালে তেতেলী আছে নাৰিকল আছে নাই কি মানে চব আছে মানে কি বছৰৰ ফল খিনি ইয়াত পায়ে খাবা আৰু মধুৰিআম আছে মধুৰিআমটো ক'বই ভাল তো মধুৰিআম বৰ্তমান খাই শেষ হ'ল আৰু কিছুমান ফল আছে আমি মানে বিচাৰে নকৰো ঔটেঙাও আছে ঔটেঙা গছ কি ক'ব আৰু চব আছে অমিতা গছ এই পিছফালে আছে জলকীয়া আছে মানে অল এভৰিথিং আৰু ইয়াতে মাজে মাজে খানা চানা চলে ন সেইবিলাকৰ গুটি চুটি বিলাক পেলাই দিং কাটি গুটি তো সেইবিলাকে গজি উঠে তো সেই আৰু মানে এখন ঘৰত থাকিব লাগে ঘৰত নাথাকিব পাৰে কিন্তু আমাৰ অফিচত আছে বাকী দিয়ক গাইছ ভিডিঅ'টো এনে বনালো আৰু আমি ৰুমটোৰ লগত অলপ ফান কৰি ৰলাৰত উঠি বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইকো কৰি দিব আৰু ৰুমটো নলবাৰী বিলাক সকলোৱে হাই এটা কৰি দিব লাভ ফ্ৰম কামৰূপ বাই